Hello everyone, welcome to my YouTube channel Zubeen Garg আৰু এতিয়া দুৰ্গা পূজা চলি আছে বলক দুৰ্গা পূজা চাবলৈ যাও আৰু মোৰ লগত এয়া যাব নিশান্ত হাই গাইস বিন্দা বেনে সকলো আধৰুৱা গতিকে এবাৰ পূজা আধৰুৱা আৰু মোৰ লগত এয়া দেল আছে নমস্কাৰ দেলহতৰ ঘৰত মই সাইকেল লাগি আহিলো মানে দেলহতৰ ঘৰ মানে পূজাৰ ওচৰতে হয় মুছলপুৰৰ পূজাৰ ওচৰতে চাটা খালো বলক এতিয়া গৈ আছো কিন্তু স্টাৰ্ট কৰো এয়া গেট আহি পালো ইয়াত লিখা আছে 70 সংখ্যক মুছলপুৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ বলকতে ভিতৰলৈ যাও সময় আহি প্ৰথমতে জুবিন দাক মনৰ পৰা শ্ৰদ্ধাঞ্জলি জনালো জয় জুবিন দা আৰু ইয়াত লিখা আছে প্ৰাণশিল্পী জুবিন গাৰ্গক ন্যায় দিয়ক বাক্সা আঞ্চলিক ছাত্ৰ সন্থা জাষ্টিছ ফৰ জুবিন হৌটো হৈছে দুৰ্গা দেৱীৰ মূৰ্তি আৰু মন্দিৰ এইফালে 50 টাকা কোম্পানীৰ বস্তুবিলাক আহিছে এইফালে দেলে কি ললে তো বাল্ডিং ললো আৰু এখন ট্ৰে লৈছে দেলে আৰু মই ললো এই ডাল মানে কি বুলি কয় ডাল দালি গতা কিন্তু মই ল বুলি আবইতা মই লৈছো দে ইলো নাই মানে লহি আছে এনে পইচাটো মই দিছো সঁচাকৈ জুবিন দা অবিহনে কিমান আধৰুৱা চাকচোন জনশূন্য পৰিৱেশ গতিকে জুবিন দাই ন্যায় পাবই লাগিব আৰু জুবিন দাৰ হত্যাকাৰীয়ে শাস্তি পাবই লাগিব বহুত ডাঙৰ শাস্তি পাব লাগিব এইখন হৈছে কিতাপৰ দোকান চাকচোন কিমান কিতাপ আছে চাৰিওফালে কেৱল কিতাপেই কিতাপ পূজাৰ পৰিৱেশটো চাকচোন অলপ পূজাত ঘূৰি ঘূৰি অৱশেষত চাওমিন খাব আহিলো গোটেইকেইটা নিশান্ত ৰয়েল হিমাংশু ডামৰা আৰু মই